অনুৰাগ, এই বকুল গছজোপাৰ তলত বহি কি লিখি আছা? নিজৰা দেখোন। কি কৰিবা আৰু, মোৰ সপোনৰ ৰাজকুমাৰীজনীলৈ এটি কবিতা লিখি আছো। বাহ, তোমাৰ ৰাজকুমাৰীজনী কোন হয় বাৰু, জানিবলৈ পাৰিমনে? মোৰ ৰাজকুমাৰীজনী তুমি চিনি পাবাই দিয়া। মোক ক'লেহে মই জানিম, নহ'লে কেনেকৈ চিনি পাম? তোমাক কেনেকৈ কম নিজৰা, এই বিষয়ে দেখোন আজিলৈকে কাকো একোৱেই কোৱা হোৱা নাই। আৰু ক'লেই যদি সপোনবোৰ ভাঙি ছিঙি যায়, তেন্তে নোকোৱাকৈ স্থিৰ হৈ থকাটোৱেই ভাল নেকি? কোৱা আকৌ, পিছত আকৌ দেৰি হৈ গ'লে তোমাৰ ৰাজকুমাৰীজনী তোমাৰ হৈ নাথাকিব নহয়। মই ক'ব বিচাৰোঁ নিজৰা, কিন্তু কি অনুৰাগ? মই বিষয়টো কোৱাৰ পিছত আমাৰ ইমান দিনীয়া বন্ধুত্বটো শেষ হৈ যায় যদি? তুমি কাৰ বিষয়ে কৈ আছা? মই ধৰিব পৰা নাই অ'। তোমাক মই মোৰ ৰাজকুমাৰীগৰাকীৰ কথা আজি সন্ধিয়া ফোনত ক'ম বাৰু, হ'বনে? ঠিক আছে বাৰু, এতিয়া মই যাওঁ দেই, বাই। হেল্ল', অনুৰাগ কোৱা। মই তোমাৰ ফোনটোলৈ অপেক্ষা কৰি আছিলোঁ জানা। মোৰ ফোনটোৰ বাবে? তুমি মোৰ কথা হাঁহি দিলা যে, সেইবোৰ বাদ দিয়া। এতিয়া তোমাৰ ৰাজকুমাৰীজনীৰ নামটো কোৱাচোন। তুমি এই কথাটোকে ভাবি আছা নি? পাহৰিব পৰা নাই ন? নাই পাহৰা, মোক আজি ক'বই লাগিব। নাই, নালাগে দিয়া। মই বহুতো কথা ভাবি আমাৰ এই বন্ধুত্বৰ সম্পৰ্কটো শেষ কৰি নেপেলাম। তুমিয়ে ভাল পোৱা এনেকৈ এৰি দিলা যে, থাকিব পাৰিবা হৃদয় বিষ এটিলৈ? মই তেওঁক মোৰ জীৱনত নাৰাখিলেও মোৰ বুকুত সদায় এখন উকা কাগজৰ দৰে জীয়াই ৰাখিম, যাতে পঢ়িলেই মন মগজু ভৰি উঠে। হেল্ল', এইটো নিজৰাৰ নম্বৰ হয়নে? হয়, আপুনি কোনে কৈছে? তোমাৰ কাৰণে বেয়া খবৰ এটা আছিল। তুমি অন্তৰত বহুত দুখ পাবা। তুমি নিজকে বুজাব লাগিব। কি হৈছে? কি খবৰ, ভালকৈ কোৱাচোন। তোমাৰ বন্ধু আৰু এই পৃথিৱীত নাই। কি কৈছা এইবোৰ তুমি? মানে কি, কাৰ কথা কৈ আছা? অনুৰাগৰ কথা কৈছো। তুমি মোৰ লগত ধেমালি কৰি আছা ন? কি হ'ল তাৰ, কোৱাচোন মোক ভালকৈ কোৱা। মই ধেমালি কৰা নাই। অনুৰাগে এখন চিঠি লিখি থৈ গৈছে। চিঠিত কি লিখা হৈছে? কাৰ বাবে লিখিছে? তোমাৰ বিষয়ে, তাৰ হৃদয়ৰ ৰাজকুমাৰীৰ বিষয়ে। মানে অনুৰাগৰ ৰাজকুমাৰীজনী মই আছিলো?